মই মন্মি মোৰ চৰকাৰ আন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন বিৰতি ল'লোঁ, বেয়া নাপাব, কাৰণ প্ৰায় 10 দিনমান মই অলপ ব্যস্ততাৰ মাজত আছিলোঁ, সেইকাৰণে আপোনালোকলৈ ৰেচিপি আগবঢ়াব পৰা নাই। যি কি নহওক খুব গৰম পৰিছে, সেইবাবে এখন গৰমৰ উপযোগী থাল আপোনালোকলৈ লৈ আহিছোঁ, নিৰামিষ, কাৰণ মোক কেইবাগৰাকীও বিচাৰি আছিলে বা এখন নিৰামিষ থাল আমাৰ কাৰণে আনিব গৰমত। গতিকে আপোনালোকৰ ডিমাণ্ড মতে লৈ আনিছোঁ, আৰু যিটো আঞ্জা ৰেচিপি লৈ আনিছোঁ সেইটো মাছৰ আঞ্জাও বনাব পাৰিব, নিৰামিষটোও বনাব পাৰিব। যিহেতু চোৱাৰ আগত আপোনালোকক এটাই অনুৰোধ, যিসকল নতুন দৰ্শক মোৰ চেনেল চাই আছে, আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে, যিসকলে ইতিমধ্যে কৰি থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমতে মই 5 টেবুল চামুচ মচুৰ দাইল ভালকৈ ধুই ইয়াত তিয়াই ৰাখিছোঁ। কোমলিলে পেষ্ট বনাই পেলাই বৰ বনাব লাগিব। আৰু এইটো চাওক জালি কোমোৰা, এয়া ফুল সৰাই নাই, একদম কোমলীয়া। আৰু মই বৰৰ টেঙা বনাম জালি কোমোৰাৰে, তাৰ বাবে মই এটুকুৰা কোমোৰা লৈছোঁ। আৰু এয়া চাওক বহুত ডাঙৰকৈ নালাগে, টেঙা আঞ্জা অলপমান পাতল হ'লে খাবলৈ বেছি ভাল লাগে। আৰু বাকলিখিনি মই এনেকৈ গুচাই লৈছোঁ। আপোনালোকৰ সুবিধা মতে যেনেকৈ ইচ্ছা বাকলিখিনি গুচাই ল'ব, সেউজীয়া অংশ নাৰাখিব। এনেকৈ মই গোটেই টুকুৰা বাকলি গুচাই ল'লোঁ। আৰু এতিয়া মই অকণমান বুকু অংশ গুচাই ল'ম। যদিও জালি কোমোৰা, তথাপিতো অকণি অকণি গুটি আছে, সেইখিনি ভাল নালাগিব খাই, সেইকাৰণে মই আঁতৰাই লৈছোঁ। আৰু চাৰিও পিছৰে আঁতৰাই লোৱাৰ পিছত মই এখন পিহনাৰে এনেকৈ পিহি লৈছোঁ। গোটেইখিনি মই পিহি নেদেখুৱাওঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। লগত এটা আলু কাটি দিম, গতিকে আলুৰো বাকলি গুচাই মই চকলকৈ কাটি ল'ম। আগৰ আইতাহঁতে যে কাটে তেনেকৈ। এয়া আলু কটাও মোৰ হৈ গ'ল। মই একেবাৰে কমকৈ দেখুৱাইছোঁ। আৰু 3টা মই বিলাহী মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এখন ভাজি বনাম, গৰমৰ উপযোগী জাতিলাও ভাজি। জাতিলাওটো মোৰ কোমল, মই পটেটো পিলাৰ দি জাতিলাও বাকলিখিনি গুচাই লৈছোঁ। এই আছোঁ। আৰু এই যে বাকলিখিনি মই নষ্ট নকৰোঁ, খুব সুন্দৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম। জাতিলাও কোমল বাকলিখিনি মিহি মিহিকৈ কুটি আলুৰ লগত ভাজি খায়ো ভাল লাগে, কিন্তু মই বেলেগ এটা ৰেচিপি শ্বেয়াৰ কৰিম। এইখিনি এতিয়া থৈ দিছোঁ। আৰু জাতিলাও আজি যিটো ভাজি বনাম তাৰ বাবে মই খুব মিহি মিহিকৈ কাটি ল'ম। একদম কোমলীয়া জাতিলাও ল'ব, যাতে গুটি নাথাকে আৰু সতেজ হ'ব লাগে, যাতে লাওখিনি ভাজিলে তাৰ পৰা পানী ওলায়। এইখিনি চাওক গুটি বুঢ়া হোৱা নাই, আৰু খুব মিহিকৈ কাটিব। এয়া চাওক, এনেকৈ গোটেই জাতিলাওখিনি মই মিহিকৈ কাটি ল'ম। ভাজিৰ পাচলি, আঞ্জাৰ পাচলি সকলোখিনি মই ৰেডি কৰিলোঁ। এতিয়া আহোঁ গেছৰ ওচৰলৈ, বলক। কেৰাহী পাতিলোঁ, কেৰাহী গৰম হ'লত মই প্ৰায় 2 চামুচমান সৰিয়হৰ তেল দিছোঁ। আৰু এইকেইটা চাওক একদম মিহি সৰিয়হ, আমি বজাৰত ৰাই বুলি কিনিবলৈ পাওঁ। আৰু ক'লা সৰিয়হ এটা থাকে ইয়াতকৈ ডাঙৰ, আৰু বগা সৰিয়হ থাকে। মোৰ ওচৰত ৰাইটো আছিলে, গতিকে মই এয়াই দিছোঁ। সৰিয়হৰ কামেই কৰে, একেবাৰে একেই, গোন্ধও একেই। প্ৰথমতে সৰিয়হ ফুটাই মই পাচলিখিনি দিলোঁ, আৰু অকল নিমখ দিছোঁ, একোৱেই নিদিওঁ। পিঁয়াজ, নহৰু এইবিলাক মই ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই গেছটো বঢ়াই ৰাখিছোঁ, কিন্তু অকণমান সময়ৰ পিছত মই যেতিয়া লৰাম, তেতিয়া মই গেছটো মিডিয়াম ফ্লেমত ৰাখিম। এতিয়া 2টা জলকীয়া দিছোঁ, আপোনালোকে 3টা-4টাও দিব পাৰে যদি জ্বলা বেছি ভাল পায়। ভালকৈ লৰাই লৈছোঁ চব। এতিয়া গেছটো মই কমলৈ আনি লৈছোঁ। মই কম জুইত ঢাকি ৰাখিম। জাতিলাওৰ পৰা পানী ওলাই নিজে নিজে সিজি যাব লাগিব। আৰু মই মাহখিনি বাতি ল'লোঁ, জোখত নিমখ দিছোঁ। ইয়াতো মই কেঁচা জলকীয়া, পিঁয়াজ একোৱেই নিমিহলাওঁ, অকল নিমখে দিছোঁ। আৰু একেবাৰে মিহি কৰা নাই, চব অকণমান খৰচীয়া হৈ আছে। আৰু একদম 2 চামুচমান পানী দিহে বাতিছোঁ মই, নহ'লে পনীয়া হৈ যাব। আৰু পনীয়া হ'লে বৰ খুব বেয়া হয়, বহলি যায়। আৰু মই অলপমান সৰিয়হৰ তেল দিছোঁ। তেল গৰম হ'লত মই এটাকৈ বৰ ভাজিম। আপোনালোকে মন কৰিবচোন, বৰৰ যদি মিশ্ৰণখিনি ইয়াতকৈ ঢিলা হয়, বৰটো পাৰফেক্ট নহয়। আৰু এয়া চাওক, মই এটাকৈ দি বৰ ভাজিম, কম জুইত ৰাখিছোঁ। তেলটো গৰম হোৱাৰ পিছত
খুব বেছি মচমচীয়াকৈ ভাজিব নালাগে, ৰঙচুৱাকৈ। এয়া চাওক, অলপমান আধা ভজা কৰিব লাগে আৰু খুব কোমলকৈও ৰাখিব নালাগে, যাতে আঞ্জাত দিলে বৰটো ভাগি যায়। এটা জোখমতে ৰাখিব আপোনালোকে। মই বৰখিনি লৰাই লৈছোঁ, মন কৰিছে চাগৈ খুব ৰঙচুৱা হোৱা নাই। আৰু এটা লুটি দিম। বৰখিনি হয় মানে মই ভাজিখিনি এবাৰ চেক কৰোঁ। এয়া চাওক, জাতিলাওৰ পৰা খুব পানী ওলাইছে আৰু অলপমান ওলাব। মই সেইকাৰণে একেবাৰে কম জুইত ৰাখিছোঁ। এই ভাজিখনত অকণোৱে কষ্ট নাই, খাবলৈ খুব ভাল লাগে যদি ভাজিখন একদম জোখমতে বনায়। কাৰণ জাতিলাও একেবাৰে কোমলীয়া হ'ব লাগিব, তাৰ পৰা পানী ওলোৱা জাতিলাও হ'ব লাগিব, তেনেকুৱা ব্যৱহাৰ কৰিব। আকৌ ঢাকি ৰাখিছোঁ। এবাৰ বৰখিনি কাঢ়িব হৈ গ'ল, আমি বৰখিনি কাঢ়ি লওঁ। এয়া চাওক, একদম সুন্দৰ হৈছে। ইয়াতকৈ ভাজ খাব নালাগে। আজি চৰ্দি লাগি মাতটো পুৰা বহি গৈছে, আপোনালোকে গম পাইছে চাগে। মোৰ ভইচ দিবলৈকে অকণমান প্ৰব্লেম হৈ গৈছে। কেইটামান মিঠি ফুটাইছোঁ। মিঠিখিনি ৰঙচুৱা হ'লেই মই পাচলিখিনি দি দিম। এয়া চাওক, জালি কোমোৰা, বিলাহী আৰু আলু গোটেইখিনি একেলগে দি দিছোঁ। এইখিনি পিহি লোৱা কোমোৰাখিনি সকলোবিলাক দি মই একেলগে ভাজিম। প্ৰথমতে অকণমান মই লৰাই লৈছোঁ। এতিয়া জোখত দিছোঁ নিমখ আৰু হালধি। হালধি মাত্ৰাটো আপোনালোকে আন্দাজ কৰি ল'ব। অকণমান বেছি হ'লে কিন্তু টেঙা আঞ্জাত গোন্ধ আহে হালধিৰ, সেইকাৰণে একেবাৰে জোখমতে দিব। মই আধা চামুচতকৈ অকণমান কমহে দিছোঁ। ভালকৈ লৰাই লৈছোঁ আৰু এতিয়া গেছটো কমাই পেলাই মই ঢাক মাৰি থ'ম পাচলিখিনি সিজালৈকে। এইফালে পাচলি সিজিলে প্ৰায় 5 মিনিটমানৰ পিছত মন কৰিছে চাগে একদম কোমল হৈ গৈছে, বিলাহীও গলিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি আঞ্জাত পানী দিব পৰা হ'লোঁ। এক মিনিটমান উতলিবলৈ দিয়াৰ পিছত এতিয়া মই বৰখিনি দি দিছোঁ। বৰ দি পেলাই আৰু প্ৰায় 2 মিনিটমান উতলালে আমাৰ টেঙা আঞ্জা হৈ যাব। আপোনালোকে পানী ইচ্ছা কৰিলে আৰু অকণমান যোগ কৰিব পাৰে। মই আৰু অকণমান যোগ কৰিম, কাৰণ বৰখিনিয়ে পানী শুহি লৈ যাব, সেইকাৰণে বেছি ডাঠ হৈ যাব আঞ্জাখন। প্ৰায় 1.5 কাপমান পানী দিলোঁ। এতিয়া ঢাক মাৰি ৰাখিছোঁ। এইফালে ভাজি হৈ গ'ল। চাওক, জাতিলাওখিনিৰ যিমানখিনি পানী ওলাইছিলে সকলোখিনি শুকাই যাব লাগিব। একেবাৰে কেৰাহীত অকণমান লাগি ধৰা নিচিনা হৈ যাব লাগিব, তেতিয়াহে এই ভাজিকণ খাই ভাল লাগে। আকৌ এবাৰ কওঁ, এই ৰেচিপিটোৰ বাবে জাতিলাওটো খুব কোমলীয়া ল'ব আৰু একেবাৰে ফ্ৰেছ ল'ব, যিটোৰ পৰা পানী ওলায়। ঠেহেহা মাৰি যোৱা জাতিলাও থাকে, মানে টান নিসিজে, সেইটো হ'লে কিন্তু বেয়া হ'ব। এয়া মোৰ ভাজি ৰেডি। আৰু এতিয়া মই টেঙা আঞ্জাখিনি এবাৰ চেক কৰোঁ। এয়া আঞ্জাও মোৰ হৈ গ'ল আৰু 2টা কেঁচা জলকীয়া ফালি দিছোঁ আৰু এটা গোলনেমু চেপি দিছোঁ। গোলনেমুটো ফ্ৰিজত আনি থোৱা আছিলে, সেইকাৰণে অকণমান ক'লা পৰিছে, হ'লেও ভাল হৈ আছে। আৰু অকণমান পানী লৈ মই এনেকৈ মোহাৰি মোহাৰি চেপোঁ, গুটিও যথেষ্ট ওলাই, পিছত চেকি দিওঁ। আৰু এনেকৈ যদি গোলনেমু চেপা যায় বাকলিটো মোহাৰি মোহাৰি, তেতিয়া সুন্দৰ এটা আঞ্জাখনলৈ গোন্ধ আহে। কৰি চাবচোন এনেকৈ। আৰু এয়া চাওক, গোলনেমু ৰসখিনি দিয়াৰ পিছত অকণমান প্ৰায় 1 মিনিটমান ঢাক মাৰি পেলাই মই আঞ্জা পৰিৱেশন কৰিম। এখন থালত কেইটামান ভাত সজাই দিছোঁ মই, আৰু এফালে বৰ দিয়া জালি কোমোৰাৰ টেঙা আঞ্জা, গোলনেমু দিয়া। এবাৰ ট্ৰাই কৰি চাবচোন, যিসকলে নাই খোৱা খুবেই ভাল পাব। অকণমান মান ধনিয়া কাটি দিছোঁ। আৰু এয়া মিঠিয়ে ফুৰণ দিয়া মচুৰ দাইল, একেবাৰে প্লেইন। আৰু এয়া হ'ল জাতিলাও ভাজি। একেবাৰে নিৰামিষ এখন থালি মই আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া হ'ল বেঙেনা ফ্ৰাই। বেঙেনা ফ্ৰাই মই নেদেখুৱালোঁ আপোনালোকক কৰি, আৰু 2টা জলকীয়া।